নমস্কাৰ, মই সঞ্জয় কোচ এটা নতুন ভিডিঅ'লৈ আকৌ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই এটা আকৌ নতুন মৰ্নিং টুন শিকাবলৈ তোমালোকক চেষ্টা কৰিম। এইটো মৰ্নিং টুন শিকিবলৈ হ'লে আমি বৃন্দাবনী ৰাগৰ বিষয়ে অকণমান জানিব লাগিব। সম্পূৰ্ণ বৃন্দাবনী ৰাগত নাই, অলপ মিক্সো আছে, কিন্তু বৃন্দাবনী ৰাগটো ইয়াত বহুত ক্ষেত্ৰতে ব্যৱহাৰ হয়। মই ইয়াত অলপ বজাই দেখাই দিছোঁ বৃন্দাবনী ৰাগত কি লাগিব। আছে সা ৰে মা, মাটো একদম সৰুকৈ খুলিব লাগিব, মা, তাৰপিছত পা, তাৰপিছত নি আৰু সা, অকল সেইকেইটা লাগিব। সেইকেইটা অকণমান প্ৰেক্টিচ কৰিব লাগিব। মৰ্নিং টুনটো মই দেখাই দিম কেনেকৈ বজাইছিলোঁ, সেইকেইটা অকণমান প্ৰেক্টিচ কৰিব লাগিব এটা দুটাকৈ। ইয়াত গাটো লগাব নালাগে আৰু এইটো হোৱাৰ পিছত আকৌ উভতাই আনিব লাগিব। আকৌ তাৰপিছত আমি আকৌ অলংকাৰ ল'ব লাগিব। এইটো হ'ল দুটা অলংকাৰ ল'ব লাগিব। ইয়াত আছে সা ৰে, সা ৰে, তাৰপিছত সা ৰে মা পা, সা ৰে মা ইমান বসায়, মা, তাৰপিছত ৰে মা পা নি, তাৰপিছত পা নি সা, ইমানকেইটাক আকৌ উৰাই এইটো হ'ল দুটাকে। এতিয়া আমি তিনিটাকে কৰিম। এইটো তিনিটাকে। এতিয়া যে মই অথনি মৰ্নিং টুনত বজাইছিলোঁ যেনেকৈ, এইবোৰ মানে অলপ প্ৰেক্টিচ কৰি অলপ খগতীয়া কৰি ল'ব লাগিব। আকৌ মই দেখাই দিছোঁ এবাৰ। আৰু মৰ্নিং টুনত আমি গান ব্যৱহাৰ কৰিম, কিন্তু মানে অলপ বৃন্দাবনী ৰাগৰ যোগেদি যাবতো, সেইকাৰণে মই বস্তুটো আগতে শিকাই লৈছোঁ। খালি ইয়াত মাটো আমি আৰু ৰেটো যেতিয়া ল'ম আমি মাৰ পৰা ল'ম, মাৰ পৰা লাহেকৈ ল'ম। মাৰ পৰা কেনেকৈ ল'ম, এনেকৈ, এইটো ৰে হ'ল, এইটো আমি মাৰ পৰা আনিছোঁ।
এইডোখৰ অলপ স্পীড মানে কি অলংকাৰটো যে মই দিছিলোঁ সেইটো অলপ প্ৰেক্টিচ কৰিলে হৈ যাব তেনেকৈ আছে অলপ বুজি পাইছে চাগে বেছি আচলতে বস্তুটো বজাই ল'লে মানে টান নহ'ব এতিয়া মই বজাইছোঁ কাৰণে ক'ত কি বাজিছে ধৰিব পৰা নাই তোমালোকে যদি অলংকাৰখিনি প্ৰেক্টিচ কৰিলে একেবাৰে ইজি হ'ব বজাবলৈ বেলেগ একো নাই আচলতে মই এই নটিশ্যনবিলাক কেলৈ দিব নোৱাৰোঁ এতিয়া মই ঘপককৈ মৰ্ণিং টোনটো বজালোঁ মই কি মতে বজালোঁ মই ঘপককৈ ধৰিব নোৱাৰিলোঁ এতিয়া নিজৰ মানে মাইণ্ডত যোনটো মানে ভাৱ এটা সুৰ এটা ভাবিছোঁ সেইটো ঘপককৈ বজাই দিলোঁ এতিয়া হয়তো অলপ পাছত মই বেলেগ ধৰণৰ বজাব পাৰোঁ কিন্তু বস্তু একেখিনিয়ে লাগিব যোনকেইটা অলংকাৰ মই ক'লোঁ যে সা ৰে মা পা তাৰপিছত নি আৰু সা আছে গাটো এবাৰ দুবাৰ মই লৈছোঁ কিন্তু বিনামূলীয়া আগত গাটো নালাগে কিন্তু মই গাটো এবাৰ দুবাৰ লৈছোঁ মানে অলপ সুবিধা হ'বলৈ আৰু বস্তুটোতো মৰ্ণিং টোনটো যে এটা আগমতে বজাব লাগিব সেইটো কথা নহয় আমি যেনেকৈ হ'লেও বজাব পাৰোঁ সেইটোতো মই আগতো আকৌ ভিডিঅ'টো কৈছোঁ সেইকাৰণে মই ব্যৱহাৰ কৰি কিনে বস্তুটো অলপ ভাল লগা কৰিবলৈ চেষ্টা কৰা হৈছে বিশেষ একো নাই ইয়াত মেইন বস্তুটো হ'ল আমি মাটো আৰু ৰেটো যেতিয়া চলাম যে মাটো আৰু ৰেটো যেতিয়া চলাম মাটো আমি ৰেটো যেতিয়া ল'ম এনেকৈ ঘপককৈ মানে দুইটা একেলগে চলিব লাগিব এতিয়া বৃন্দাবনীৰ আগত ভূপালীৰ আগত এই দুটা একেলগে চলে বৃন্দাবনীৰ আগত এই দুটা একেলগে চলিব আমি মাটো যেতিয়া ল'ম বা ৰেটো যেতিয়া ল'ম আমি মাৰ পৰা ল'ম এনেকৈ লাহেকৈ